হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজি ফুৰিব যাব ওলাইছোঁ, মানে ভণ্টিৰ ঘৰলৈ যাম। বৰ্তমান এতিয়া ঘৰলৈ গৈ আছোঁ। ভণ্টিৰ ঘৰলৈ যাম, মানে ভণ্টিটো গা ভাল নাই, এতিয়া অকণমান ভাল পাইছে, তাকে খবৰ এটা কৰিবলৈ যাম বুলি ভাবিছোঁ। আৰু এতিয়া বৰ্তমান ঘৰলৈ যাম। ঘৰত দুপৰীয়া ভাত পানী খাইহে ভণ্টিৰ ঘৰলৈ যাম পিছবেলা। আৰু এইফালে আমাৰ এয়া নাজিৰ আহিছে গাড়ী চলাই। নাজিৰ আৰু মই দুয়োটা আহি আছোঁ। আৰু মিষ্টাৰক নমাই দিলোঁ, দোকানত নামিলে। আমি দুটা এতিয়া আহি আছোঁ ঘৰলৈ বুলি। এতিয়া ভাবিলোঁ ভিডিঅ'টো এইকেইটা আৰম্ভ কৰি দিওঁ আৰু বাকীখিনি দেখুৱাই যাম আৰু লাহে লাহে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এয়া আমাৰ আফ্ৰিদ আহিছে এতিয়া বজাৰ কৰি। চাওঁ দেখুৱাই দিয়া। এয়া চব ঢেৰ ফটকা বম এইবোৰ কিবা কিবি কিনি আনিছে আফ্ৰিদে। এয়া চশমাখন পিন্ধি এবাৰ দেখুৱাই দিয়া, হাই কৈ দিয়া। তুমি হেনাঘৰলৈ যাব জানো? হা এই নালাগে। ভাইটি তোলা আনিছা নি কৈ দিয়া। এইটো মই আনিছোঁ এই পাতলা বমটো, সি মানে বমটো। তাৰপিছত 3টা চকৰি আনিছোঁ। আমাৰ আফ্ৰিদৰ দেৱালী লাগিলেই। এয়া চব দেখিছেনে, এইবোৰ চকৰি আনিছে। ভাইটি তোলে কি আনিছে এইটো দেখুৱাই দিয়া। তাৰপিছত ভাইটি আমাৰ বদমাছ এতিয়া মানে কলগছ আনিছোঁ। একদম 1 নম্বৰ বদমাছ আছে এইফালে। তাই মোৰ বদমাছে কওক। আৰু একেলগে বস্তু আপোনাহঁতক দেখুৱাই দিয়া। আপোনালোকক দেখুৱাই দিব। আপোনাহঁতক ইয়াতে দেখুৱাই দিয়া ফুটাই ফুটাই। মই এটা চাইডতে বটল ফুটাই ল'বলৈ কওঁ। একেলগে এটা এটা ফুটোৱা। দেখিছে কেনেকুৱা ল'ৰা আমাৰ বম ফুটাইছে মোবাইলত। এইফালে ঘূৰি দিয়া মানুহটো, এতিয়া এইফালে টিকাটো দি থাকে নেকি? এইফালে ঘূৰি পেলাই দেখুৱা। মজা আজি আমাৰ পূৰা ৰবাব টেঙাৰ এয়া আয়োজন চলিছে। খুৰীয়ে ৰবাব টেঙা ৰেডি কৰিছে। এতিয়া টেঙা খাম, ফুল এনজয়। টেঙা খাম আজি প্ৰথম মজা। বহুত জ্বলা। টেঙা খাই লওঁ এতিয়া, তাৰপিছতে আৰু আমি এতিয়া যাবলৈ একদম ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাম ক'লে খানা ঘৰলৈ যাম, ভাগিনটোৰ ঘৰলৈ যাম। কোৱা ভাইটিটোৰ ঘৰলৈ যাম, ভাগিনটোৰ ঘৰলৈ যাম, মানে ভণ্টিৰ ঘৰলৈ। এতিয়া আমি ওলাই মেলি পূৰা ৰেডি। এইফালে মই ওলালোঁ আৰু এইফালে দেখা মোৰ আহি আছে। সেয়া আহিছে সেয়া আফ্ৰিদ। I love you friends. এই বেগত ল'লোঁ। Ba আৰু এয়া মায়ে তাৰপিছত এইফালে মেইন বস্তু এটা আছে। ইমান বোলে চেনি খাই কেলে খাব লাগে, ইমান চেনি। আমি মানে আহি পাই গ'লোঁ। এতিয়া চাহ খাবলৈ মা অকলে অকলে বহি আছে চাহ খাবলৈ। আহিছে আমাৰ ভাইটিক দেখাব লাগিব হয় নাই তাই। ভিডিঅ' কৰিলে ঘৰৰ মানুহে কয় বহুত দিন চুকত মাৰি এয়া আমাৰ কৈলে ভনীজনী যায় মুখকেইখন দেখুৱাই নাই ক'ৰবালৈ দেখাব দেখুৱাম দেই মনে মনে ৰ'ব অকণমান মনে মনে দেখুৱাম কৰি দে। চেনি দে দিয়া চব্জি খাই চাওকচোন। মই নলওঁ লৈছোঁ
ল'বলৈ নিদিয়ে তাৰমানে 11, 12, 13, 14, 15, 16. মই যেন আকৌ বহুৱাই দিয়া এখন বহুৱাই দিয়াচোন তাক আকৌ লোৱাচোন পুতলাটো তাত বহাগে যোৱা মই লৈ ল'ব নিদিয়ে তাৰমানে ইমান জানে নাচি দিয়া লৈ থাক এতিয়া তহঁতি ল'লো আপত্তি নাই আমাৰ ঘৰকেইটা নল'লেও হয় এই আৰু ল'লো পিছা বেলেগে আৰু ল'লো এনে নাচিব ৰিং মাষ্টৰে কৈ আছে কি কৰি আছে বেয়া বিহু নাচিছে আমাৰ ল'ৰাই আমাৰ ভাগিনটোৱে নাচিছে চব এইটো লাগি লগতে চেৰ দেখুৱাই আছে বিচনাৰ ওপৰত ইয়াত দদায়েকে লৈ আছে সি নাচিছে হাত ভাঙিছে দেখিছেনে বিহু গানত ক'ব নোৱাৰা হৈ গৈছে নাচি নাচি সি চাৰ্কাছ দেখুৱাই আছে কান্দবোৰ ডেকা লোৱা নিচিনা ন ইয়াৰ মানুহটো এবছৰ মানে ডাঙৰ ল'ৰাই ডেকা যাব ন খাব জ্বলা দি আছে আপুনি বহি দিয়ক এইফালে গৈ যাম যাওঁ যা নাযায় ভুম 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 সেইফালে গৈ কি কয় নচোৱা ভুম 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 আপুনি হাতখন দিয়াই দিয়ক তাক টিপাই দিয়কচোন ফোনটো হেই 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 গাড়ী নাছিলো গৈছিলো মই আছো ভণ্টিৰ ঘৰৰ পৰা আহি ৰাতি প্ৰায় 12 বজাত পালোহি আৰু ৰাতি আৰু ভিডিঅ' কৰা নহ'লে আৰু শেষত যিহেতু বহু ৰাতি হৈ গৈছিলে সেইকাৰণে ভিডিঅ'টো শেষ কৰা নহ'লে ভাবিছোঁ ভিডিঅ'টো এইখিনি শেষ কৰোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই বাই